বয়সটো ঠিক আছে তো তাৰমানে ধৰক বয়সৰ লগত টেবলেটটো মিলিব লাগিব না একদম নৰ্মেলকৈ থাকক দেই বাছ এইটো ল'ব হা ভাল টাইমত আহিলে দেই ন ৰখিব নালাগে হয় আপোনাক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কোম্পানীসমূহৰ যিটো সামাজিক দায়বদ্ধতা থাকে অকল ব্যৱসায় কৰাই নহয় সামাজিক দায়বদ্ধতা থাকে এতিয়া সেই সামাজিক দায়বদ্ধতা পদক্ষেপ মানে ভিত্তি কৰিয়েই আমি সমগ্ৰ অসমতেই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছোঁ আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰৰ এক অংশ বিশেষ হিচাপে আমগুৰি শাখাৰ তৰফৰ পৰা চামগুৰি অঞ্চলত আজি এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ'ল ইয়াত বৰ্তমানলৈকে আমাৰ প্ৰায় কিমানমান মানুহ আহিছে 300ৰ ওপৰত মানুহ আহিছে আৰু আমাৰ আৰু 200 মানুহমান আহিব বুলি আশা কৰিছোঁ দেই 4টা বজালৈকে আৰু ইয়াৰ লগতে ইয়াত বিনামূলীয়াকৈ দৰবো দিয়া হৈছে সকলো ধৰণৰ চিকিৎসা কৰা হৈছে মানুহক আৰু তাৰ উপৰিও আমি এক শীতল পানীয়ৰো যোগান ধৰিছোঁ ইয়াৰ উপৰিও মানুহক পৰামৰ্শ দিছে তাৰপিছত আপোনাৰ ছুগাৰ টেষ্ট কৰি দিছে প্ৰেছাৰ চাই দিছে আৰু ওজনৰ টেষ্ট কৰাৰ ব্যৱস্থা আছে সৰু ল'ৰা ছোৱালীৰ ওজন টেষ্ট কৰাৰ ব্যৱস্থা আছে এতিয়া নানান ধৰণৰ সুবিধা ইয়াত দিয়া হৈছে এই স্বাস্থ্য শিবিৰত খালি মানুহখিনি আমি আহ্বান জনাইছোঁ যিসকলে এতিয়া অহা নাই তেওঁলোকে আহিব পাৰে এইটো কালি আমাৰ বৰহাটত হ'ল সোণাৰী বৰহাট আজি চামগুৰিত হৈছে কাইলৈ আমাৰ যোৰহাটত হ'ব আৰু মাজুলীতো হ'ব উজনি অসমৰ আৰু আমাৰ সমগ্ৰ অসমতে বিভিন্ন জেগাত এনেধৰণৰ মানে স্বাস্থ্য শিবিৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা হ'ব আহ্বান জনাওঁ যে সকলোৱে আহক আৰু স্বাস্থ্যৰ প্ৰতি সজাগ হওক নিজৰ স্বাস্থ্য পৰীক্ষা কৰক আৰু ইয়াতে আপোনালোকে অকল স্বাস্থ্য পৰীক্ষাই নহয় ইয়াত আপোনালোকে দৰৱৰো সুবিধা কৰা হৈছে আপোনালোকে বিনামূলীয়া দৰৱো পাব আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শ পাব আজি চামগুৰি পুৰণা হাইস্কুলত আৰোহণে যিটো স্বাস্থ্য শিবিৰ পাতিলে আৰু তেখেতলোকে ইমান এটা সুন্দৰ পদক্ষেপ লৈছে যে আমি তেখেতলোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু তেখেতলোকে ডক্টৰে অতি ভাল ব্যৱহাৰ কৰিছে ষ্টাফে অতি আমাক সুন্দৰ ব্যৱহাৰ কৰিছে আৰু তাৰোপৰি আমাক দৰৱবিলাক বিনামূলীয়াকৈ দিছে আমি তেখেতলোকৰ ওচৰত গোটেই তেখেতলোকৰ ষ্টাফৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ মানে ছালৰ খজুতি হৈছিলে সেইটো চিকিৎসা কৰাইছোঁ কাহ হৈছে কাহৰ চিকিৎসা কৰাইছোঁ আৰু মানে মোৰ ছুগাৰ আছিলে ছুগাৰটো জুখি দিছে প্ৰেছাৰ জুখি দিছে খুব সুন্দৰ হৈছে জোখাটো মইতো এতিয়ালৈকে ৰাতিপুৱাৰ পৰা আহিয়ে আছে মানুহ মই আহিছোঁ 2:30 বজাত 2:30 বজাত হৈছে আৰু অলপ দেৰি হৈছে আধা ঘণ্টা হৈছে অহা তেতিয়ালৈকে দেখোন এতিয়া বহুত মানুহে দেখি আছোঁ